নমস্কাৰ। আজি 15 আগষ্ট স্বাধীনতা দিৱস। আজিৰ দিনটো হৈছে এটা বিশেষ দিন। আজিৰ দিনটো হৈছে ভাৰতৰ ইতিহাসত এটা গৌৰৱোজ্জ্বল দিন। এই স্বাধীনতা দিৱস উপলক্ষে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग तव शुभ नाम जाने तब शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे 1947 চনৰ 14 আগষ্টৰ নিশা দিল্লীস্থিত লালকিল্লাৰ পৰা ইংৰাজৰ পতাকা গুচাই ভাৰতৰ পতাকা প্ৰতিষ্ঠিত কৰিছিল। আমি ভাৰতবাসীয়ে বিগত 73টি বছৰে 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। ভাৰতৰ ইতিহাসত আজিৰ দিনটো গৌৰৱৰ দিন। প্ৰত্যেক বছৰে উলহ মালহেৰে পালন কৰা হয়। এই দিনটো ভাৰতবৰ্ষৰ লগতে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে পালন কৰা হয় স্বাধীনতা দিৱস। কিন্তু এইবেলি স্বাধীনতা দিৱস পালন কৰাত কিছু পৰিমাণে বাধা আহি পৰিছে। সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা কৰোনা মহামাৰীৰ ত্ৰাসৰ বাবে ভাৰতবৰ্ষতো লকডাউন, যাৰ বাবে এইবাৰ সকলো অফিচ কাছাৰী, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আদিয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস সামাজিক দূৰত্ব বজাই ৰাখি উদযাপন কৰিব লাগিব। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ'ল স্বাধীনতা দিৱস। ভাৰত স্বাধীনৰ ক্ষেত্ৰত যিসকল লোকে বলিষ্ঠ অৱদান আগবঢ়াইছিল অথবা দেশৰ হকে শ্বহীদ হৈছিল, সেইসকল লোকক আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। अफसोस नहीं जो तेरे लिए सौ दर्द सहे, महफूज रहे तेरी आन सदा, चाहे जान मेरी रहे न रहे। ऐ मेरी ज़मीं महबूब मेरी, मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा, जिस्मों से निकल के खून कहे। तेरी मिट्टी में मिल जावा गुल बन के, मैं खिल जावा इतनी सी